হে দোস্ত, আপোনালোকক পুনৰ এটা মই নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই কথা পাতিম এটা ফকটীয়া, এটা ঘাটিয়া, এটা বেইমান চাইনা বস্তু বিক্ৰী কৰা এটা প্লেটফৰ্মৰ বিষয়ে। আপোনালোকে নেপটলৰ নাম নিশ্চয় শুনিছে। তাৰে বিষয়ে অকণমান কথা ক'ম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যি কি নহওক, যোৱা 9 তাৰিখে মোৰ এটা পাৰ্চেল আছিল, থাৰ্মছ, মানে হট এণ্ড কুল। এইটো ইয়াতে মানে ধৰ গাখীৰ বা চাহ বা পানী ইয়াতে ৰখা যায়। এইটো মই মানে গৰম পানী ৰখাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ, আৰু এইটো মই ফেচবুকত এড পাইছিলোঁ। ফেচবুকত চাইছিলোঁ, তাতে কৈছিল মানে 24 ঘণ্টা এইটো গৰম থাকিব। ঠিক আছে, 24 ঘণ্টা দূৰৰ কথা, এইটো 12 ঘণ্টা গৰম নাথাকে। ইমান মানে ঘাটিয়া, ইমান মানে মিছা কথা কৈ বিক্ৰী কৰিছে এই নেপটলৰ পৰা। এইটো কি ক'ম আৰু, মানে ইয়াতে দাম লৈছিল বহুত, 600 টকা লৈছিল। আৰু এইটো ইয়াৰ কভাৰটো, এইটো চাওক, ইয়াতে লিখা আছে মেড ইন চাইনা। নেপটলে চাইনিজ বস্তু বিক্ৰী কৰি মানুহক ঠগি আছে। আপোনালোকে যদি নেপটলত শ্বপিং কৰে তেনেহ'লে সাৱধান হ'ব। এওঁলোকে মানে ঠগি ঠগি পইচাবোৰ লুটি লৈ আছে। এইটো চাওক, এইটো মেড ইন চাইনা। ইমান মানে ঘাটিয়া বস্তু মানে বিক্ৰী কৰে না নেপটলে, মানে আৰু কি ক'ম আৰু, ক'ব নোৱাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে মোৰ নিচিনাকৈ বেলেগে ঠগ নাখায়। তাৰ কাৰণে ভিডিঅ'টো মই বনোৱা হৈছে। আপোনালোকে সতৰ্ক হওক আৰু নেপটলৰ পৰা দূৰত থাকিব। নেপটলৰ পৰা শ্বপিং নকৰিব। বেলেগ বেলেগ প্লেটফৰ্ম আছে, সেইলোকৰ পৰা চাই চাইতে ল'ব, কিন্তু এই নেপটল দুনিয়াত ঘাটিয়া, এই ঘাটি। এইটো বাস্কত আছিল, এইটো একদম ঘাটি প্লেটফৰ্ম। এইটো চাওক, নেপটল, এই নাপটল। যিকি নহওক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু এটা আপোনালোকৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰা ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰিব, আৰু যিসকলে নতুন পাইছে তেওঁলোকে প্লিজ পেজখন ফ'ল' কৰি দিব। আজিলৈ ৰাখোঁ, ধন্যবাদ। যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।